অসমীয়াৰ নিষ্কৃত মানসিকতা লেখক ফৈলাও ব্ৰহ্ম তামোলপুৰ। অসমকে ধৰি উত্তৰ পূবৰ জনজাতিসকলে খেল জগতত অজনজাতিসকলকৈ আগত, এইটো মোৰ বা কাৰোবাৰ মুখৰ কথা নহয়। এইটো জনজাতিসকলৰ খেলুৱৈসকলে হাতে কামে কৰি দেখুৱাইছে। জনজাতিসকলৰ এই দক্ষতাক অসম চৰকাৰ আৰু অসমীয়াসকলে আৰু আগবাঢ়ি যাবলৈ যিমানখিনি মানসিকভাৱে প্ৰেৰণা দিব লাগিছিল, কিন্তু দিয়া হোৱা নাই। কেতিয়াবা অজনজাতিসকলৰ খেলুৱৈসকলক ধ্বংস কৰিবলৈ চেষ্টা কৰাহে দেখিবলৈ পোৱা গৈছে। মই হাইস্কুলত পঢ়ি থাকোঁতে শুনিবলৈ পাইছে যে বড়োসকলৰ বাগৰুম্বা ৰুছিয়াৰ মস্কোত দেখুৱাবলৈ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক মহলৰ পৰা অসম চৰকাৰলৈ নিমন্ত্ৰণ আহিছিল। কিন্তু অসম চৰকাৰে বাগৰুম্বাৰ ঠাইত বিহুকে মস্কোত পঠিয়াইছিল আৰু যাৰ বাবে আমন্ত্ৰণ কমিটিয়ে বাগৰুম্বাৰ ঠাইত বিহু দেখা পাই সন্তুষ্ট হ'ব পৰা নাছিল। কিছুমান দেশ বিদেশত জিকি অহা জনজাতি খেলুৱৈসকলক কিছুমান অসমীয়া সাংবাদিকসকলে প্ৰচাৰ কৰাটো দূৰৰ কথা, তেওঁলোকে লুকাই ৰখা আৰু খেলুৱৈসকলৰ পতন হোৱাটোৱে বিচৰা যেন দেখিবলৈ পোৱা যায়। বৰ্তমান নৱজিত নাৰ্জাৰীৰ নামৰ ল'ৰাজনক DID লিটিল মাষ্টাৰ প্ৰতিযোগিতাক জিকাবলৈ ফোন কল নাম্বাৰ আমি জনাত 9152915246, কিন্তু নৱজিতক জিকাবলৈ প্ৰতিদিন টাইম চেনেলে ৰাইজক ভোট দিবলৈ দিয়া নম্বৰ হ'ল 9252915240। আচলতে প্ৰতিদিন টাইমৰ চেনেলে নৱজিত নাৰ্জাৰী প্ৰতিযোগিতাত হেৰুৱাবলৈ চেষ্টা কৰিছে নে জিকাবলৈ চেষ্টা কৰিছে? যদি হেৰাবলৈ চেষ্টা কৰিছে, কাৰণ কি? নৱজিত নাৰ্জাৰী বড়ো হোৱাৰ কাৰণে নেকি? এইটো নেকি অসমীয়াৰ মানসিকতা? নিজৰ অতি অসমীয়া দেখুৱাবলৈ কিছুমান ফাষ্ট্ৰেট অসমীয়াসকলে নিজৰ ভৰিত নিজে কুটাৰ মাৰি অসমখন ধ্বংস মুখ লৈ ঠেলি দিছে। অসমৰ প্ৰাচীন বাসিন্দা ভূমিপুত্ৰ জনজাতি বড়োসকলৰ অসমীয়াৰ পৰা আঁতৰাই। ধন্যবাদ, নমস্কাৰ।